আপুনি জানেনে বৰ্তমান সময়ত আপুনি যি লাইফ জেকেট দেখা পাইছে ই আগতে দেখিবলৈ এনেকুৱা ধৰণৰ আছিল আৰু আমি যি বঙলা জলকীয়া খাওঁ ই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ হটেজ চিলি আৰু snapdeal.com যি আমাৰ ভাৰতবৰ্ষৰ এটা শ্বপিং ৱেবছাইট বা ই-কমাৰ্চ কোম্পানী হয় তাৰ বিষয়ে আপোনালোকে সকলোৱে জানে কিন্তু ভাৰতবৰ্ষৰ এখন ৰাজ্য উত্তৰ প্ৰদেশত এখন গাঁও আছে যাৰ নাম হৈছে snapdeal.com নগৰ আৰু আপুনি স্ক্ৰিনত যিখন ফটো দেখা পাইছে এইখন হৈছে কিং কোব্ৰাৰ স্কেলিটনৰ ফটো হেল্ল' ফ্ৰেণ্ডছ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো জ্ঞান বডি ইউটিউব চেনেলৰ আজিৰ এইটো ভিডিঅ'লৈ আৰু আজি আমি আলোচনা কৰিম 10টা এনেকুৱা ফেক্টৰ বিষয়ে যিবোৰৰ বিষয়ে হয়তো আপুনি আগতে জনা নাছিল গতিকে বন্ধুসকল পলম নকৰি লেটছ ষ্টাৰ্ট টুডেজ ভিডিঅ' টাইটল এবাউট টপ 10 হিলেৰিয়াছ ফেক্ট ডেট ইউ ডোন্ট নো বিফৰ ফেক্ট নম্বৰ 10 আপোনালোকে জানে যে বৰ্তমান সময়ত পেট্ৰল ডিজেলৰ গাড়ীৰ বিকল্প হিচাপে ইলেক্ট্ৰিক ভেহিকলৰ ওপৰত ৰিচাৰ্জ কৰি থকা হৈছে আৰু আপুনি বহু ধৰণৰ ইলেক্ট্ৰিক বাইচাইকেল ইতিমধ্যে দেখা পাইছে কিন্তু ৰাছিয়াই এনেকুৱা এখন ইলেক্ট্ৰিক বাইক বনাইছে যাক আপুনি পানীটো চলাব পাৰে ফ্ৰেণ্ডছ আপুনি এতিয়া যিখন বাইক দেখা পাইছে ইয়াক হাইড্ৰফিল ই বাইক বুলি জনা যায় আমেজিং কথা এইটোৱে যে ইয়াত এটা ইঞ্জিন লগোৱা হৈছে যাতে আপুনি স্মুথ পেডেলিং কৰি অতি কম খৰচতে বেছি ডিষ্টেন্স কভাৰ কৰিব পাৰে ফেক্ট নম্বৰ 9 আপুনি স্ক্ৰিনত যিটো এনিমেলৰ পিকচাৰ দেখা পাইছে আপুনি হয়তো ভাবিছে যে এইটো এটা বেলেগ জীৱ বুলি বাট ফ্ৰেণ্ডছ এইখন ফটো হৈছে এটা ভালুকৰ ফটো যদি আপুনি ভালুকৰ সকলো নোম নোহোৱা কৰি দিয়ে তেতিয়াহ'লে ই দেখাত এনেকুৱা হৈ পৰে যি দেখিবলৈ বেছি ভয়ানক ফেক্ট নম্বৰ 8 আমি যেতিয়া চেছ খেলাখন খেলাওঁ তেতিয়া আমি তাত চেকমেট শব্দটো ব্যৱহাৰ কৰোঁ কিন্তু আপুনি জানেনে এই শব্দটো ক'ৰ পৰা আহিছে আৰু এই শব্দটোৰ অৰ্থ কি ৱেল মাই ফ্ৰেণ্ডছ এই শব্দটো আহিছে আৰবিক ভাষাৰ পৰা যাৰ অৰ্থ হৈছে দ্য কিং ইজ ডেড আপুনি বাৰু এই ফেক্টৰ বিষয়ে আগতে জানিছিল নে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ফেক্ট নম্বৰ 7 ভাৰতবৰ্ষৰ এখন ৰাজ্য উত্তৰ প্ৰদেশত এখন গাঁও আছিল আৰু এই গাঁওখনৰ নাম আছিল শিৱনগৰ কিন্তু ইণ্টাৰেষ্টিং কথা এইটোৱে যে ভাৰতবৰ্ষৰ যি ই-কমাৰ্চ কোম্পানী snapdeal.com ই এবাৰ এই গাঁওখনত ঠায়ে 15টাতকৈ বেছি হেণ্ড পাম্প বহুৱাই দিছিল যাতে তাৰ গাঁৱৰ মানুহে পানী আনিবলৈ বহু দূৰলৈ যাব নালাগে কিন্তু গাঁৱৰ মানুহে স্নেপডিলৰ এইটো ছাৰ্ভিচ ইমানেই বেছি ভাল পালে যে পিছলৈ এই গাঁওখনৰ নামে snapdeal.com নগৰ ৰাখি দিলে আৰু তেতিয়াৰ পৰাই এই গাঁওখনৰ অফিচিয়েল নাম হ'ল snapdeal.com নগৰ ফেক্ট নম্বৰ 6 আপুনি স্ক্ৰিনত যিখন ফটো দেখা পাইছে এইটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইগল চৰাই যাৰ নাম হৈছে হাৰ্পি ইগল ই ইমানেই ডাঙৰ যে যদি কোনোবা ইয়াক প্ৰথমবাৰৰ বাবে দেখা পায় তেতিয়া কোনো মানুহে কষ্টিউম পিন্ধি থকা বুলি ভাবি লয় ইয়াৰ হাইট হৈছে প্ৰায় 3 ফুট আৰু যদি আমি ইয়াৰ উইং স্পান অৰ্থাৎ দুইখন ডেউকাৰ ডিষ্টেন্স কভাৰেজ জুখিবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ দৈৰ্ঘ্য হয় প্ৰায় 6.5 ফুট যি মানুহৰ এভাৰেজ হাইটতকৈ বেছি হয় ফেক্ট নম্বৰ 5 কিং কোব্ৰা সাপ যি পৃথিৱীৰ বিষাক্ত সাপবোৰৰ ভিতৰত এক যদি আপুনি ইয়াৰ স্কেলিটন বা ইয়াৰ জকাটো চাই তেতিয়াহ'লে ই দেখিবলৈ এনেকুৱা ধৰণৰ হয় আৰু কিং কোব্ৰাৰ এনে ধৰণৰ স্কেলিটনৰ প্ৰাইচ প্ৰায় 35,000 টকাতকৈ বেছি হয় যদি আপোনাৰ তাতো এই ধৰণৰ কিং কোব্ৰাৰ স্কেলিটন আছে তেতিয়াহ'লে আপুনিও ইয়াক বিক্ৰী কৰিব পাৰে ফেক্ট নম্বৰ 4 ডুবাই আৰু ইয়াৰ লাক্সাৰী লাইফষ্টাইলৰ বিষয়ে আপোনালোক সকলোৱে জানে কিন্তু ইণ্টাৰেষ্টিং ফেক্ট এইটোৱে যে এই ডুবাইতে পৃথিৱীৰ প্ৰথম আণ্ডাৰ ৱাটাৰ টেনিছ কোৰ্টখন বনোৱা হৈছে আৰু এই টেনিছ কোৰ্টখন দেখিবলৈ এনেকুৱা ধৰণৰ হয় আৰু এইখন টেনিছ কোৰ্ট বনাওঁতে প্ৰায় 2.5 বিলিয়ন US ডলাৰ খৰচ হৈছে যি ইণ্ডিয়ান ৰুপিছৰ প্ৰায় ইমান টকা হয় ফেক্ট নম্বৰ 3 ফ্ৰিগেট বাৰ্ডছ নামৰ এটা চৰাই আছে যি দেখিবলৈ এনেকুৱা ধৰণৰ কিন্তু ইণ্টাৰেষ্টিং কথা এইটোৱে যে এই চৰাইটোৱে ক'তো লেণ্ড নকৰাকৈ প্ৰায় 2 মাহলৈ কণ্টিনিউৱাছলি উৰি থাকিব পাৰে আপুনি হয়তো ভাবিছে যে ই ৰেষ্ট নলোৱাকৈ কিদৰে ইমান দিন উৰি থাকিব পাৰে ৱেল মাই ফ্ৰেণ্ডছ আপোনালোকক জনাওঁ যে ইয়াৰ ইমানখিনিলৈ কেপাচিটি আছে যে ই উৰি থাকোঁতে ওপৰত টোপনি মাৰিব পাৰে ফেক্ট নম্বৰ 2 এইটো ফেক্ট এটা ধেমেলীয়া ফেক্ট হয় বাট আপুনি ইয়াক জানিব লাগে কাৰণ ই আমাৰ ডেইলি লাইফৰ লগত জড়িত হৈ থাকে যাক আমি বঙলা জলকীয়া বুলি কওঁ বা ইংলিছত কেৰলিনা ৰিপাৰ বুলি যাক কোৱা হয় ই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ হটেজ চিলি আৰু 2013 চনত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডতো ইয়াৰ নাম আছে ইয়াৰ উপৰিও আপোনালোকক জনাওঁ যে যিদৰে ওজন কিলোগ্ৰামত সময় ঘণ্টাত আৰু শব্দক ডেচিবেলত জোখা হয় ঠিক তেনেদৰে জলকীয়াৰ যি হটেজ কোৱান্টিটি আছে তাক SHU ইউনিটত জোখা হয় যাৰ সম্পূৰ্ণ অৰ্থ হৈছে স্কোবাইল হিট ইউনিট আৰু এই বঙলা জলকীয়াৰ স্কোবাইল হিট ইউনিট বা SHU হৈছে প্ৰায় 15,69,300 SHU কেনেকুৱা লাগিল বাৰু এইটো ফেক্টৰ বিষয়ে কমেণ্ট কৰি নিশ্চয় জনাব ফেক্ট নম্বৰ 1 আপুনি জানে যে বৰ্তমান সময়ত লাইফ জেকেট ৰেস্কিউ মিছনত কিমান প্ৰয়োজন কিন্তু আজি আপুনি দেখা পোৱা লাইফ জেকেট সদায় এনেকুৱা নাছিল
20th চেঞ্চুৰীত আজি আমি যি লাইফ জেকেট দেখা পাওঁ সেই লাইফ জেকেট দেখিবলৈ এনেকুৱা ধৰণৰ আছিল আৰু টাইটানিক মুভিখনত আপুনি নিশ্চয় এনে ধৰণৰ লাইফ জেকেট দেখা পাইছে গতিকে বন্ধুসকল আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু ভিডিঅ'টিৰ পৰা কিছুমান নজনা কথাও জানিছে যদি আজিৰ এই ভিডিঅ'টো আপুনি চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো কৰি দিয়ক লাইক আৰু শ্বেয়াৰ আৰু আগলৈও অসমীয়াত এনে ধৰণৰ ইণ্টাৰেষ্টিং আৰু আমেজিং ফেক্টৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব পুনৰ এনেকুৱা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ।